বহু যুগৰে দাসু এধাৰো বহু দিনৰে আপু নিজানো অসমবাসী তথা ভাৰতৰ যি উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ আজি বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে আমাৰ নয়নজ্যোতি পুথিভঁৰালৰ উদ্যোগত যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ আৰু আমি এতিয়া 1 মিনিট মৌন প্ৰাৰ্থনা সমগ্ৰ দেশৰ লগতে সমগ্ৰ অসমভূমিৰ লগতে আমাৰ বৰষঙীয়া গাঁৱৰ নয়নজ্যোতি পুথিভঁৰালৰ কৰ্মকৰ্তাসকলেও আমি শ্ৰদ্ধাৰ জুবিন গাৰ্গ দাদাৰ ফটোত আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু লগতে দাবী জনাইছোঁ যে কিছুমান বস্তু আমাৰ সন্দেহৰ আওতাত আছে। এই মৃত্যু আমি সহজভাৱে ল'বও পৰা নাই, বহুত আক্ষেপেৰে কৈছোঁ, বহুত আৱেগিক হৈ পেলাই কৈছোঁ। এই মৃত্যু এটা তদন্ত লাগে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা তদন্ত লাগে, আমাৰ ছিংগাপুৰত অনুষ্ঠিত হোৱা সেই অনুষ্ঠানটোৰ ক্ষেত্ৰতো আমাক এটা তদন্ত লাগে। আমি কাৰো ওপৰত দুখ জাপি দিব বিচৰা নাই, কিন্তু আমাৰ আত্মসন্তুষ্টিৰ কাৰণে এটা তদন্ত লাগে আমাক। আৰু সেই তদন্তই অকণমান হ'লেও যদি আমাৰ মনটো গলাব পাৰে আমি তাতে ধন্য হ'ম। গতিকে আমাৰ তদন্ত এটা লাগে আৰু সেই ক্ষেত্ৰত আমাৰ সমগ্ৰ ভাৰত ভূমিৰ লগতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও টুইট কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমাৰ জুবিন গাৰ্গ দাদাক ধৰি পেলাই। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়েও কৰিছে, বিভিন্ন ৰাজনৈতিক মহলৰ পৰা কৰিছে, বিভিন্ন ক্ষেত্ৰত বিভিন্নজন প্ৰতিষ্ঠিত ব্যক্তিয়ে কৰিছে। আৰু আচলতে দুখটো আমি অনুভৱ কৰিছোঁ, কাৰণ সম্পদ এটা আমি হেৰুৱাইছোঁ। গতিকে সম্পদটো আমি হেৰুৱাটো হেৰাই গ'ল, উচিত তদন্ত এটা লাগে আৰু সেই নিমিত্তে আমি সকলোকে অনুৰোধ জনাইছোঁ